মোবাইল অন কৰিব নোৱাৰি বুজিছ ক'ৰ পৰা আহি পালে জানো কৰোণা ভাইৰাছটো খালি কৰোণা গোটেই কৰোণাবিলাকে আহি থাকে চীন দেশৰ পৰা আহিছে ঐ গম পোৱা নাপায় কথা এটা চীনৰ পৰা আহিছে আৰু চীনে এই যে হেৰিটো কৰোণা ভাইৰাছটো বেলেগ দেশত বিয়পাবৰ কাৰণে বনাইছে বেটাহঁতৰ কপাল বেয়া নিজৰ গৱেষণাগাৰতে বিস্ফোৰণ হৈ গ'লগৈ তাকে আনলৈ হ'ল ফুটি নিজে মৰে ফুটি তেনেকুৱাই হৈছে নিজেও মৰিছে আনকো মাৰিছে ঐ চীন আৰু ভাৰতৰ মাজত দূৰত্বটো বেছি নহয় ওচৰতে আছো ন আমি বে আহিলে আমাৰ অসমতে প্ৰথম পাব বে কিমানো দূৰ সি অৰুণাচলৰ পৰা পাবহি তাকেই চৰি কথা এটা নহয় কি আমাৰ মানুহবিলাকে লক্ষণবিলাক গম পালে নাপায় কৰোণা ভাইৰাছৰ ভালদৰে গম নাপায় চাগে এই ওলাইছে ন ষ্টেটাছ মই পাইছোঁ এই কাহ হয় জ্বৰ হয় মূৰৰ বিষ হয় বোলে প্ৰচণ্ড মূৰৰ বিষ হয় কাহ খজুৱায়ো ঘাঁহ হয় বোলে গতিকে এনেকুৱা ৰোগীৰ ওচৰত যোৱাটো অলপ বেয়া মানে পৰাপক্ষত দূৰতে থাকিব লাগে আৰু ওচৰত একেবাৰে নাচাবি কেতিয়াবা যদি গমো পাওঁ ইমান ডেঞ্জাৰ বেমাৰ সৃষ্টি কৰিলে নে বে আকৌ ভাৰতলৈতো চীনৰ পৰা বহুত বস্তু আহি থাকে কেনেবাকৈ যদি তাত লাগি আহে নহয় হৈছে আৰু তেতিয়া কি যে হ'ব সেইখন ভগৱানেহে জানে আৰু ঐ চাচোন বেলেগৰ পৰা এৰোপ্লেনবিলাকো বন্ধ কৰি দিছে বেলেগ দেখোন চব বন্ধ কৰি দিছে IPLও পিছুৱাই দিছে আৰু স্কুল কলেজ চব বন্ধ আছে 29 তাৰিখলৈ ডাঙৰ কথাটো কি জানানে কি আমাৰ ভাৰততো বোলে আহি গৈছে কৰোণা ভাইৰাছ ইতিমধ্যে বোলে মানুহজন ঢুকালে হয় নেকি কেনেকৈ গোটেই ধ্বংস হৈ যাব এনেকৈ পৃথিৱী ধ্বংস হ'ব লাগিব না ঐ সম্ভৱ দা শুনো না তই ইয়াতে বহি আছ কি হ'ল এই পৰশৰ দেউতাক বোলে কিবা বেমাৰ হৈছে একদম চফতে আছে মানুহটো কি হ'ল তহঁতক মাতি পঠাইছে যা মই ইয়াৰ ৰিণ্টু দাহঁতৰ ঘৰৰ পৰা আহোগৈ যাচোন যা সোনকালে আহিবি পাইছে ক'ৰ পৰা নহ'লি ঐ মই হেৰি মন্নবৈ আহিছোঁ মন্নবৈ কিয় গৈছিলি আকৌ তাত এই তাৰমানে সৰু ঘৰ এটা আছিলে সেই তাতে অকণমান চাপ খাই আহিলোঁ পিছে এইটো হাতত এইটো মই ৰাতি খাবলৈ আনিছোঁ হয় নেকি হয় কিহৰ কাৰণে কওঁ না এইটো চাপটো খালি কেতিয়াও বেমাৰ নহয় বুজিছ আৰম্ভণি কৰি দে কৈ গ'ল মানুহটোৱে এইটো খালি তাৰমানে কৰোণা ভাইৰাছ নহয় আজি ময়ো খাবা আৰম্ভ কৰিম দা ইমান দেৰি কৈছে মামা তই হয় বহুত টাইম হৈ গ'ল মাৰিয়া সেইখিনি কেতিয়া ভালে কৈছ দে এইটো কাৰণে বিৰাট ভাল পাওঁ সেইটো কাৰণে এখন বুজিছ 4টা গিলাচ দিলে দেখোঁ হ'ব দে কোনোবাই ভালে কৈছ দে বুজিছ হ'ব দে ভালে কৈছে যি দিছ এইখিনিকে বেছি ভাল দেখিছে এইখিনিকে বাকী ৰং ৰখ দে এইখিনিকে অলপ খা হ'ব দে পিছত কিমান হ'ল যা যদি মই কামত লাগো দে যা মাই তই যা আমি খাম যা ভাল চলি আছে দেই মইতো নচলে নহয় লালটোহে চলে খা একো নহয় দে সদায়
ইমান পইচা পাই থাকিবি খা কৰোণা ভাইৰাছ নাইকিয়া হ'ব লোকেলটো মদ আন লোকেলটো মদে খা খা দেখিছ কওক মাছটোৱে বন্ধ পাই লোকেলকে ধৰিছে কৰোণা ভাইৰাছৰ কাৰণে স্কুল বন্ধ দিছেতো হেই পাগল কিনো মাষ্টৰ কৈ থাক চালা প্ৰাইভেট স্কুলৰ মাষ্টৰ দৰমহা চৰমহা নাপায় সেইকাৰণে লোকেলটো খাই আছো মালটো বেছি পোৱা গ'ল নেকি হেই পাগল নাখাওঁতে নিচা লাগিছে নেকি এই চশমাটো খুলি ল হয়তো কৰোণা পালে নেকি তোক এই লোকেল খাই দিছে নহয় ইয়াক কৰোণা গুচি যাব চিন্তা কৰিব নালাগে পাহৰিছিলোঁ মে হয় নেকি খা 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 ৰিন্দু ৰিন্দু তহঁতে দিনে পোহৰ বহিলেই নাই এই পিয়াখন ল তই খাবি জানো অলপ দেৰি আৰু হয় কিহৰ কাৰণে খোৱা হ'লি তই এই কৰোণা ভাইৰাছ যে এইটো খালে বোলে নহয় তোকো পাইছে নেকি কি ক কৰোণা ভাইৰাছ নকবি নাই দে দে বাট অকণমান বাকী দিবি মাল কিন্তু ইমান এইখিনিয়ে দেই তই আমি ইয়াত থকা বুলি কেনেকৈ গম পালি জানো তহঁতে যে ইয়াত বহি থাকিবি কওক কিয় আহিছিলে সেয়েহে এই পৰশ বাপেকৰ যে একদম বেমাৰ হৈছে বুজিছ একদম চটফটাই আছে মানুহটো তাকে খবৰ দিব নাহিছিলোঁ কি হ'ল আকৌ এই বেমাৰ হোৱা গম নাপাওঁ কি হৈছে এই ইমান চটফটাই আছে মানুহটো এই কি বোলে হেৰি কি ভাইৰাছ এইটো পাগল নেকি কৰোণা আই এনেকুৱা নিচিনা পাইছ এই মদ খাবা দিবি হা মদ খাবা দিবি মদ খালে বোলে ভাল হয় এই বাপেকে আকৌ মদ নাখায় নহয় গম পাইছনে নাই পিছে সেয়েহে সোনকালে যাব লাগিব তাত বুজিছ মাল খাই খা তই ব'ল মদ খোৱাহে আহিম তাৰ বাপেকক ইমান খোজাইছে থাকিব পৰা নাই কি যে খুজুলি নহয় যে কি হৈছে বজাৰত গৈছিলো ইমান খোজাইছে হেৰা ক'ত আছা চোৱাচোন মোক কি হৈছে যা শুনিলোহে শুনি পেলাই লগাবহে লাগে নে খুৱাবহে লাগে পাহৰিলে নহয় বাইজনী সুধিবৰ কাৰণে যা যি হয় হ'ব শুনিয়ে ল'ম আগে হেৰা ক'ত আছা তুমি চব খোজাইছো এই বেমাৰ পোৱাটো চিঞৰিব হ'লেই ৰ'ব গৈ আছোঁ এইখিনি পিছিলো মূৰটো যে ইমান বিষাইছে কি হৈছে ধৰিব পৰা নাই ইমান বিষাই মোৰ বিষ খুজলি কি যে হ'ব জলদি আহ বাবা কি হৈছে চাই এই মূৰ্তিজনী ইমান সময় কি কৰি আছে জানো ইমান খোজাইছে মূৰটো ইমান বিষাইছে ঐ বাবা কি হৈছে বা ইমান খোজাইছে কিয় এনেকৈ আছে মানুহ কি হ'ব পাৰে বা কিয় বা এনেকৈ আছে মোক চাই লাগিছে দেই
মালটোহে পাইছে যেন পাইছোঁ মাল মানে মাল মানে কৰোণা আকৌ কৰোণাই পাইছে কোন কৰোণা হেট পাগল কৰোণা চিনি নাপাওঁ চিনি পোৱা আহিছে আকৌ কৰোণা ভাইৰাছটো অঁ কৰোণা ভাইৰাছৰ কথা কৈছোঁ লক্ষণটো তেনেকুৱা যেন লাগিছে মোক কিন্তু কি হ'ব এতিয়া চাই লওঁ ৰ কি বা হয় ঐ পৰশ এই তহঁতকেইটাইনো কি চাই আছ এই ডক্তৰক মাতি আনকৈ যোৱা মই ইমান খোজাইছে থাকিব পৰা নাই মই পাহৰিছোৱে মোৰ লগত আছে নাই লৈ ল কি হ'ল আকৌ কোনে পাৰিছে নেকি তাত মানে নাই কোনো মাস্কখন লগাই ল তাকে কৰোণা ভাইৰাছৰ কাৰণে গম নাপাওঁ কোনে লগা ভাইয়া নহ'লে ওচৰত এনেকৈ যাব নোৱাৰিতো ঐ কি চাই আছ ডক্তৰ মাতি আনগৈ যা বাপেৰৰ কি অৱস্থা হৈছে দেখা নাই হা অ খুৰা গাঁৱৰ ষ্টুডেণ্টক মাতি আহিছোঁ কৰ'ণ ডক্তৰ মাতিলি লওক এইখিনি খাই লওক ওচৰ নাযাব খুৰা ডাঙৰ বেমাৰ হৈছে হা কি বা হ'ল এইখিনি খাই লওকচোন ঐ বাবা কি ডাঙৰ বেমাৰ হৈছে ভাল হ'বনে নহয় হেই বাপেৰে খজুতিহে হৈছে বেলেগ একো ডাঙৰ বেমাৰ হোৱা নাই নহয় খুৰী আমি ডাক্তৰ মাতিছোঁ মুঠতে আপুনি খুৰাৰ ওচৰলৈ নাযাব খুৰী খুৰাৰ বেমাৰৰ লক্ষণটো মই ভাল দেখা নাই বুজিছে সেই চীনৰ কৰোণা ভাইৰাছে পালে নেকি মুঠতে আপুনি খুৰাৰ ওচৰত নাযাব গম পাইছে অঁ নহ'লে এই বেমাৰটো আমাৰ গাঁৱতো বিয়পি পৰিব কি কৰোণা হে হৰি মোৰ মানুহটো এতিয়া কি হ'ব ইমান খোজাইছে আৰু এই পাগল কেইটাইনো কি চাই আছ কি বাপেৰক মাৰিবি নেকি আজি ডক্তৰ মাতকৈ যা আৰু এইজনী কি যে চাই আছ নহয় এই কৰোণাই তহঁতে মাৰি থাক যা ডক্তৰ মাতি আনগৈ যা মৰিলো পাই ঐ তোকো খজুতি পালে না বাপেকবোৰ আকৌ খজুতিৰ নাম শুনিবহে লাগে কি খজুতি বেমাৰে পায় তহঁতক ঐ পৰশু পালে যেন পাইছোঁ বুজিছোঁ হয় বে বাপেক কথা বিয়াপি চিনি পাইছোঁ আহক ছাৰ ছাৰ এখেতক কৰোণা ভাইৰাছে পাইছে যেন পাইছোঁ ঠিক আছে চাই লওঁ অমা যাচোন যা চাই আছে চকীখন লৈ আহ ৰ আনন্দই ৰ হেৰি নাহেগে আপুনিও কি হ'ব ইমান খোজাইছো মৰিলো চাওঁ আপোনাৰ কি হৈছে অলপ জানো পাই মানুহটো কি হৈছে অ'
বোপা গাটো খজুৱাই থাকে আৰু মূৰটো চোন বহুত বিষাই থাকে কি হৈছে মই ধৰিব পৰা নাই ডাক্তৰকো পালে বুজিছ মুখত একো ল'ব নাই সেইটো কি যে খৰচ কৰা কথা কৰোণা হয় তাকে কি চাব ৰাতি থকা ভাল বুজিছ ৰাতিপুৱা খোজ কৰিছেনে হাগাটো মানুহ সদায় ওলাই গতিকে সুধিবলৈ কথা তাকে কি যে কি যে ডক্টৰ সঁচাকে কৰোণা ভাইৰাছ কি ডক্টৰ চাই মই ডক্টৰ পাৰিম বুজিছ এনেকৈ জানি নোৱাৰিম চাওঁ এইফালে আহকচোন অলপ চাওঁ এইবিলাক ওলাই দিয়কচোন কালি খেলি মেলিতে ভাত খুৱাই নহলো লেট্ৰিনো কৰা নাই কি হ'ব এই খুজুলিৰ লগতে চাওঁ অলপ কি খুজুলি কাহটো কেনেকুৱা কাম হৈ আছো বোপাই কাম মুৰব্বী সকলো মূৰটো ইমান বিষাইছে চৰ্দি জ্বৰটো চৰ্দি জ্বৰ সকলো কি হ'ব বোপাই কি কৰোঁ এতিয়া কাম এটা কৰকচোন আপুনি পানী এগিলাচ লৈ গৰম পানী ঠিক আছে বাবা কি হৈছে নো সেই কৰোণা ভাইৰাছটো হোৱা নাই তোৰ কোনে ক'লে তোক এই এলাৰ্জি হৈছে আপুনি কি কৰিছে ৰাতিপুৱা নাই বোপা মই বজাৰৰ পৰা আহি ঠকুৱা বেগ এখন লগাই আছিলো বোপা হেই কোনে ক'লে তোক কৰোণা ভাইৰাছ হোৱা বুলি ছাৰ ইহঁত দুজনে ছাৰ হয় আকৌ ছাৰ চীনত হৈছে আকৌ কৰোণা ভাইৰাছ হয় ছাৰ হাজাৰ হাজাৰ মানুহ মৰিছে বোলে হয় ছাৰ ভয়ংকৰ ৰূপ লৈছে আপুনি মিছা কোৱা নাই ছাৰ হয় ছাৰ ছাৰ পানী লওক অঁ মিছা কোৱা নাই ছাৰ আমি মোবাইলত পাইছোঁ তাতে ওলাই বোপাই ইমান খজুৱাই বোপাই এই টেবলেট কেইটা লওকচোন ঐ দিয়ক এই মোৰ মানুহজনীকে দিয়কচোন এই ভাত খোৱাৰ পিছত ৰাতিপুৱা এবাৰ আৰু সন্ধিয়া এবাৰ পাৰিলে আপুনি এটা খাই দিব এতিয়া ভাল পাব আৰু অলপ শুই দিয়ক নেকি আপুনি হ'ব বোপাই হ'ব দিয়ক ছাৰ মোৰ যে খুজিটো হৈছে মোৰ কি হ'ব এতিয়া হয় নেকি চাওঁ তোৰ এইটো খুচুৰা বেমাৰ একো নহয় খাই ল'বি টেবলেট এটা ভাল হৈ যাব হ'ব ঐ চাওঁ তোৰ কেইটা এইফালে ছাৰ মানে খুৰাৰ কৰোণা ভাইৰাছ নহয় কোনে ক'লে কথা তহঁত মানে কি দিনৰ দিনটো মোবাইলবোৰত চাই ভুৱা কথাবোৰত বেছি গুৰুত্ব দিওঁ আৰু ন শুন চীন দেশত হৈছে সঁচা কিন্তু আমাৰ ইয়াত আহি পালেই বা পাবই বুলি ভাবিয়ে ল'লি ন তহঁত আৰে মানৱতাৰ খাতিৰতো তোমালোকে তেওঁক চিকিৎসালয় নিব পাৰা তাত ডক্টৰে ক'ব নহয় পৰীক্ষা নিৰীক্ষা কৰি কি হৈছে তেওঁ চৰি ছাৰ আমি মানে কৰোণা ভাইৰাছৰ কথাই পাতি আছিলোঁ সেইকাৰণে আমাৰ মগজুলৈ সেইটো কথাই আহিলে প্ৰথম বেলেগ ভাবিব নহ'লে আৰু এইটোৱেতো আচল ভাইৰাছ হ'ব ছাৰ আজিৰ পৰা আমি প্ৰেক্টিকেল হ'বলৈ শিকিম হয় ছাৰ আমি ৰাতিপুৱা শুন কৰোণা ভাইৰাছ বতাহত নহয় ই মানুহৰ সংস্পৰ্শত বিয়পে ইয়াৰ পৰা নিৰাময় হ'বলৈ হ'লে সদায় চাফ চিকুণ হ'ব লাগে মিনিমাম 30 ছেকেণ্ড চাবোনেৰে হাত ধুব লাগে আৰু গৰম পানী খাব লাগে এফালৰ পৰা আহিলে কাপোৰ খুলি ৰ'দত দিব লাগে এলকহল জাতীয় বস্তু ব্যৱহাৰ কৰিব লাগে শুন সেই বুলি মদ খাব দিয়া নাই
অঁ হ'ব দে মই গৈ থাকোঁ অঁ খুৱাই অলপ চাবি অঁ মোৰ মই কোৱা কথাখিনি নাপাহৰিবি হ'ব যা ঠিক আছে অঁ